নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমি ষ্টাৰ্ট কৰিছোঁ টাৰ্গেট SIABUB নামৰ এটা গুৰুত্বপূৰ্ণ সিৰিজ যিটোত আমি ইনক্লুড কৰিম আছাম পুলিচ SIৰ যিখন সিলেবাছ সেই সিলেবাছত ইনক্লুড হৈ থকা সমূহ সাবজেক্ট তাৰ ভিতৰৰ পৰা অসম হিষ্ট্ৰী আমি অলৰেডি 11টা ভিডিঅ'ত শেষ কৰিছোঁ তাৰপিছত আমি আৰম্ভ কৰিছোঁ ভাৰতীয় ইতিহাস অৰ্থাৎ ইণ্ডিয়ান হিষ্ট্ৰী এটা পাৰ্ট অলৰেডি আপলোড হ'ল আপোনালোকে যদি সেই পাৰ্টটো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে লিংকৰ যোগেদি গৈ আপোনালোকে পাৰ্টটো চাব পাৰিব আজি আমি আলোচনা কৰিম বেদিক এজ অৰ্থাৎ বৈদিক যুগ এই বৈদিক যুগৰ পৰা কেনে ধৰণৰ কোৱেশ্চন আনসাৰ আমাৰ এক্সাম সমূহত আহিব পাৰে তাৰ ওপৰত আমি কেইটামান এটা স্লাইড প্ৰস্তুত কৰিছোঁ বা কেইটামান MCQ আপোনালোকৰ বাবে লৈ আহিছোঁ আপোনালোকে খুব ভালদৰে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই যাব ফাৰ্ষ্ট আমি চাম টাইপ অফ বেদাস বেদ কেইখন আমি সকলোৱে জানো বেদ হৈছে চাৰিখন সেইখন হৈছে ঋগবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ তাৰপিছত চাম আমি প্ৰতিখন বেদতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়বস্তু ইনক্লুড হৈ আছে অৰ্থাৎ সন্নিবিষ্ট হৈ আছে এই বস্তুখিনিৰ ওপৰত কোনখন বেদত কি বস্তু ইনক্লুড হৈ আছে ইয়াৰ ওপৰত কোৱেশ্চন অহা দেখা যায় আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক প্ৰতিযোগিতামূলক পৰীক্ষাত আমি ভালদৰে চাই ল'ম কোনখন বেদত কি কি গুৰুত্বপূৰ্ণ বস্তু ইনক্লুড হৈ আছে ফাৰ্ষ্ট চাম আমি ঋগবেদ হৈছে পেৰিছ অফ গড সামবেদ চাম আমি অৰিজিন অফ মিউজিক স্বভাবৰ্ম এণ্ড নাটবৰ্ম যজুৰ্বেদ Vedas of workship, Atharvaved, various branches of science, Ayurved, economic, including Vedic maths. আমি এই বস্তুখিনিকে যদি অসমীয়াত খুব ভালদৰে চাওঁ আপোনালোকে খুব ভালদৰে বুজি পাব ফাৰ্ষ্ট চাম আমি ঋগবেদৰ ওপৰত যদি আমি চাব যাওঁ আমি দেখা পাম ঋগবেদখন মূলতঃ 10টা মণ্ডলত বিভক্ত আৰু ইয়াতে 1028টা মন্ত্ৰ সন্নিবিষ্ট হৈ আছে প্ৰতিটো মণ্ডলত বিভিন্ন দেৱতা প্ৰাকৃতিক শক্তিৰ প্ৰতি উৎসৰ্গিত গীত উল্লেখ আছে এই গীতসমূহৰ আয়োজনত এক অত্যাধুনিক কাব্যিক গাঁথনি প্ৰতিফলন হয় আমি গম পালো ঋগবেদখন সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰত উৎসৰ্গিত এখন বেদ কাৰণ ইয়াৰ প্ৰতিটো মণ্ডলতে বিভিন্ন দেৱতা প্ৰাকৃতিক শক্তিৰ প্ৰতি উৎসৰ্গিত গীত উল্লেখ হৈ আছে আৰু দুটা পইণ্ট আপোনালোকক কৈ গ'লো ঋগবেদৰ ওপৰত আপোনালোকে মনত ৰাখিব ঋগবেদখন হৈছে সবাতোতকৈ পুৰণি এখন বেদ ফাৰ্ষ্ট পইণ্ট আৰু ছেকেণ্ড পইণ্টটো হৈছে ঋগবেদত গায়ত্ৰী মন্ত্ৰসমূহ ইনক্লুড হৈ আছে এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব ঋগবেদখন হৈছে আটাইতকৈ পুৰণি এখন বেদ আৰু গায়ত্ৰী মন্ত্ৰ এই ঋগবেদত ইনক্লুড হৈ আছে নেক্সট চাম আমি সামবেদৰ অৰ্থ হৈছে সুৰৰ বেদ বা গীতৰ জ্ঞান বেদসমূহৰ ভিতৰত ই বিশেষভাৱে অন্যান্য কাৰণ ইয়াক কেৱল আবৃত্তিৰ পৰিৱৰ্তে গোৱাৰ বাবে ডিজাইন কৰা হৈছে বৈদিক আবৃত্তিৰ সংগীত ছন্দীয় দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে সংগীতৰ স্তৰ আৰু ছন্দক উজ্জ্বল কৰিবলৈ বেলেগ ধৰণে সজোৱা হৈছে খুব গুৰুত্বপূৰ্ণ পইণ্ট সামবেদৰ ওপৰত যিকেইটা আমি ৰঙাকৈ হাইলাইট কৰি দিছোঁ সেই পইণ্টকেইটা আপোনালোকে খুব ভালদৰে মনত ৰাখিব আৰু যদি আপোনালোকে ইমানখিনি পইণ্ট মনত ৰাখিবলৈ টান পাইছে সামবেদৰ ক্ষেত্ৰত এটা পইণ্ট আপোনালোকে মনত ৰাখিব সামবেদৰ অৰ্থ হৈছে সুৰৰ বেদ এই পইণ্টটো আপোনালোকে মনত ৰাখিব সামবেদত সদায় মিউজিকৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে এই পইণ্ট দুটা যদি আপোনালোকে মনত ৰাখে যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেও আপোনালোকে কৰিব পাৰিব সামবেদৰ ক্ষেত্ৰত আপোনালোকে এই দুটা পইণ্ট মনত ৰাখিব সামবেদৰ অৰ্থ হৈছে সুৰৰ বেদ আৰু এই সামবেদত সংগীতৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে তাৰপিছত চাম আমি যজুৰ্বেদ আত্মত্যাগ ধৰ্মীয় ক্ৰিয়াকলাপ ধৰ্মীয় ৰীতি নীতি আদি সন্নিবিষ্ট হৈ আছে যজুৰ্বেদত খুব গুৰুত্বপূৰ্ণ পইণ্ট হয় যজুৰ্বেদত ইনক্লুড হৈ আছে আত্মত্যাগ ধৰ্মীয় ক্ৰিয়াকলাপ ধৰ্মীয় ৰীতি নীতি আদি সন্নিবিষ্ট হৈ আছে যজুৰ্বেদত এইকেইটা পইণ্টৰ ওপৰত আমাৰ এক্সামসমূহত কুৱেশ্যন অহা দেখা যায় নেক্সট চাম আমি অথৰ্ববেদ খুব গুৰুত্বপূৰ্ণ হয় বেদসমূহৰ ভিতৰত অথৰ্ববেদ কাৰণ ইয়াতে খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু কিছুমান ইনক্লুড হৈ আছে যিবিলাক আমি জনাটো বা বুজাটো অতি প্ৰয়োজন কাৰণ ইয়াৰ পৰাই কুৱেশ্যন অহা দেখা যায় অসম চৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অথৰ্ববেদ বৈশিষ্ট্যপূৰ্ণ বিষয়বস্তুৰ বাবে বেদৰ ভিতৰত অন্যান্য য'ত আচাৰ অনুষ্ঠান দাৰ্শনিক শিক্ষা অন্তৰ্ভুক্ত হৈ আছে খুব গুৰুত্বপূৰ্ণ হয় অথৰ্ববেদত দাৰ্শনিক শিক্ষা অন্তৰ্ভুক্ত হৈ আছে অথৰ্ববেদক প্ৰায় দৈনন্দিন জীৱনৰ বেদ বুলি গণ্য কৰা হয় কিয়নো ইয়াত স্বাস্থ্য সুৰক্ষা সফলতা সম্পৰ্ক আদি সাধাৰণ চিন্তাৰ বিষয়ে ব্যৱহাৰিক জ্ঞান আৰু পদ্ধতি সন্নিবিষ্ট কৰা হৈছে খুব গুৰুত্বপূৰ্ণ হয় আপোনালোকে গোটেইকেইটা পইণ্ট মনত ৰাখিব লাগিব তাৰপিছত চাম আমি অথৰ্ববেদত বিশ্বব্ৰহ্মাণ্ড বিজ্ঞানৰ কিছুমান গভীৰ দাৰ্শনিক ধাৰণা আৰু প্ৰাৰম্ভিক ধাৰণা যেনে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰকৃতি মানুহৰ মন আত্মা আদিৰ বিষয়ে আলোচনা সন্নিবিষ্ট কৰা হৈছে খুব গুৰুত্বপূৰ্ণ হয় যিকেইটা আমি ৰঙা হাইলাইট কৰি দিছোঁ সেই পইণ্টকেইটা আপোনালোকে মনত ৰাখিব অথৰ্ববেদৰ ক্ষেত্ৰত আপোনালোকক দুটা পইণ্ট দি গ'লো খুব ইম্পৰ্টেণ্ট হয় পইণ্ট দুটা আপোনালোকে এই দুটা পইণ্ট মনত ৰাখিবই লাগিব অথৰ্ববেদৰ ক্ষেত্ৰত সেইকেইটা হৈছে অথৰ্ববেদক ভাৰতীয় চিকিৎসা বিজ্ঞানৰ
পৰম্পৰাগত ব্যৱস্থা আয়ুৰ্বেদৰ ভেটি বুলি গণ্য কৰা হয় খুব ইম্পৰ্টেণ্ট হয় অথৰ্ববেদক ভাৰতীয় চিকিৎসা বিজ্ঞানৰ পৰম্পৰাগত ব্যৱস্থা আয়ুৰ্বেদৰ ভেটি বুলি গণ্য কৰা হয় কাৰণ ইয়াত ৰোগ নিৰাময়কাৰী বনৌষধি আৰু চিকিৎসা পদ্ধতিৰ বিষয়ে উল্লেখ আছে মোষ্ট ইম্পৰ্টেণ্ট হয় অথৰ্ববেদৰ ক্ষেত্ৰত তাৰপিছত যদি আমি চাওঁ ছেকেণ্ড পইণ্টটো হৈছে ইয়াত যাদুকৰী দিশৰ ওপৰত গুৰুত্ব দিয়া হয় ইয়াৰ ওপৰত কুৱেশ্যন আপোনালোকে যদি অসম চৰকাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ চাই দেখাই পাব কাৰণ যাদুকৰী দিশৰ ওপৰত গুৰুত্ব দিয়া বেদখন কি বুলি আমাৰ এক্সামত অহা দেখা যায় এই দুটা পইণ্ট মনত ৰাখিব অথৰ্ববেদৰ ক্ষেত্ৰত তুলনামূলক আপোনালোকক কিছু জ্ঞান দিবলৈ চেষ্টা কৰিলোঁ বেদৰ ওপৰত এই বেদিক এজৰ ওপৰত কেনেধৰণৰ কুৱেশ্যন আমাৰ এক্সাম সময়ত আহিব পাৰে তাৰ ওপৰত দুটামান MCQ লৈ আহিছোঁ আপোনালোকে MCQ কেইটা চাই লওক ফাৰ্ষ্ট কুৱেশ্যনটো চাম আমি হু ৱাজ দি ফাউণ্ডাৰ অফ বেদিক কালচাৰ বৈদিক সংস্কৃতিৰ প্ৰতিষ্ঠাপক কোন আছিল খুব ইম্পৰ্টেণ্ট হয় বৈদিক সংস্কৃতিৰ প্ৰতিষ্ঠাপক হয় অপশ্যন বি আৰ্য়া নেক্সট চাম আমি হুইচ অফ দি ফলোইং বেদাস ডিলছ উইথ মেজিক স্পেল তলৰ কোনখন বেদত যাদুকৰী মন্ত্ৰৰ বিষয়ে আলোচনা কৰা হৈছে অলৰেডি আমি খুব ভালদৰে ডিছকাছ কৰি আহিলোঁ আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন ডি অথৰ্ববেদা অথৰ্ববেদত যাদুকৰী মন্ত্ৰৰ বিষয়ে আলোচনা কৰা হৈছে নেক্সট চাম আমি হু ইজ দি মষ্ট ইম্পৰ্টেণ্ট গড ইন ঋগবেদ ঋগবেদৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঈশ্বৰ কোন আমি যেতিয়া ঋগবেদৰ ওপৰত আলোচনা কৰিছিলোঁ আপোনালোকক কৈছিলোঁ যে ঋগবেদত বিভিন্ন দেৱ দেৱতাৰ পূজা অৰ্চনা কৰা হয় আৰু সেই দেৱ দেৱতাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট অৰ্থাৎ গুৰুত্বপূৰ্ণ ঈশ্বৰ কোন আমাক ইয়াতে সোধা হৈছে আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন বি ইন্দ্ৰ নেক্সট চাম আমি আয়ুৰ্বেদ হেজ ইটছ অৰিজিন ইন আয়ুৰ্বেদৰ উৎপত্তি হৈছে কোনখন বেদত অলৰেডি আমি ডিছকাছ কৰি আহিলোঁ আয়ুৰ্বেদৰ উৎপত্তি হৈছে অপশ্যন ডি অথৰ্ববেদত চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট চাম আমি হুইচ ওৱান অফ দি ফলোইং ইজ ডেছক্ৰাইব ইন উপনিষদ তলৰ কোনটোৰ বিষয়ে উপনিষদত বৰ্ণনা কৰা হৈছে খুব গুৰুত্বপূৰ্ণ হয় ইয়াতে অপশ্যনকেইটা দেখিলে আপোনালোকে গম পাব আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চি ফিলচফি উপনিষদত দৰ্শনৰ বিষয়ে বৰ্ণনা কৰা হৈছে চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট চাম আমি দি ষ্টেপল ফুড অফ বেদিক আৰ্য়ান ৱাজ বৈদিক আৰ্যৰ প্ৰধান খাদ্য কি আছিল ইয়াতে চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মিল্ক এণ্ড ইটছ প্ৰডাক্ট অৰ্থাৎ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীসমূহে হৈছে বৈদিক আৰ্যসকলৰ প্ৰধান খাদ্য নেক্সট চাম আমি দি বেদিক ইকনমি ৱাজ বেছড অন বৈদিক অৰ্থনীতিৰ মূল ভিত্তি কি আছিল খুব ইম্পৰ্টেণ্ট হয় আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চি এগ্ৰিকালচাৰ এণ্ড কেটেল ৰেয়াৰিং অৰ্থাৎ কৃষি কৰ্ম আৰু গো পালনেই হৈছে বৈদিক অৰ্থনীতিৰ মূল ভিত্তি চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট চাম আমি টু পপুলাৰ এছেম্বলিজ অফ বেদিক পিৰিয়ড ৱেৰ বৈদিক যুগৰ দুখন জনপ্ৰিয় সভা কি আছিল খুব ইম্পৰ্টেণ্ট হয় বৈদিক যুগৰ দুখন জনপ্ৰিয় সভা আৰু সেই দুখন হৈছে অপশ্যন চি সভা এণ্ড সমিতি নেক্সট চাম আমি হুইচ অফ দি অল্ডেষ্ট বেদা আটাইতকৈ পুৰণি বেদ তলত উল্লেখ কৰা কোনখন অলৰেডি আমি পাতি আহিলোঁ আটাইতকৈ পুৰণি বেদখন হৈছে অপশ্যন চি ঋগবেদ নেক্সট চাম আমি হুইচ ওৱান অফ দি ফলোইং ৱাজ দি মেইন কেৰেক্টাৰিষ্টিক অফ দি লেটাৰ বেদিক এজ তলৰ কোনটো বৈদিক যুগৰ মূল বৈশিষ্ট্য আছিল লেটাৰ বেদিক এজৰ এইটো আমাৰ অসমীয়া টাইপিঙত থাকি গৈছে আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন চি কাষ্ট চিষ্টেম লেটাৰ বেদিক এজৰ মূল বৈশিষ্ট্য আছিল জাতি বৈষম্য নেক্সট চাম আমি দি আৰ্য়ান কেম টু ইণ্ডিয়া ফ্ৰম আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল most important question হয় আৰু এই কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন বি চেণ্ট্ৰেল এছিয়া অৰ্থাৎ মধ্য এছিয়াৰ পৰা আৰ্যসকল ভাৰতলৈ আহিছিল নেক্সট চাম আমি দি বেটেল অফ মহাভাৰত ইজ বিলিভেড টু হেভ বিন ফৰ্ট এট কুৰুক্ষেত্ৰ ফৰ মহাভাৰতৰ যুদ্ধ কিমান দিন কুৰুক্ষেত্ৰত হোৱা বুলি ধাৰণা কৰা হয় খুব ইম্পৰ্টেণ্ট হয় ইন্ট্ৰডাকশ্যন ক্লাছত অৰ্থাৎ ইণ্ডিয়ান হিষ্ট্ৰীৰ ফাৰ্ষ্ট যিটো ক্লাছ কৰিছিলোঁ আমি সেইটোত আপোনালোকক কৈছিলোঁ যে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীত আমি মহাভাৰত আৰু ৰামায়ণৰ বিষয়ে অলপ পঢ়িবলৈ পাম অৰ্থাৎ বেছিক কিছুমান কুৱেশ্যন আমি জানিব লাগিব সেইবাবে এই কুৱেশ্যনটো আমি ইয়াতে ইনক্লুড কৰিছোঁ যে মহাভাৰতৰ যুদ্ধ কুৰুক্ষেত্ৰত কিমান দিন হোৱা বুলি ধাৰণা কৰা হয় এই কুৱেশ্যনটো আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ
আপোনালোকে কমেন্ট কৰি জনাব হয়তো আমি সকলোৱে জানো মহাভাৰতৰ যুদ্ধ কুৰুক্ষেত্ৰত কিমান দিন হৈছিল আপোনালোক সকলোৰে পৰা এই কোৱেশ্চনটো এনসাৰ আমি কমেন্ট বক্সত বিচাৰিলো নেক্সট টাইম আমি হুইচ অফ দিস ইজ নট এ বেদা তলত উল্লেখ কৰা কোনখন বেদ নহয় আমি অপচন এটা চালে দেখা পাম কৃষ্ণ বেদখন বেদ নহয় সো অপচন সি ইজ দা কাৰেক্ট এনসাৰ নেক্সট টাইম আমি দি উপনিষদ প্ৰাইমাৰীলি ফ'কাছ অন উপনিষদত মূলতঃ কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় খুব ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখা যায় আৰু ইয়াৰ এনসাৰটো হ'ব অপচন বি ফিলচফিকেল কনচেপ্ট অৰ্থাৎ দৰ্শনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় উপনিষদত সো অপচন বি ইজ দা কাৰেক্ট এনসাৰ নেক্সট টাইম আমি দি ৱৰ্ড বেদা মিন্স বেদ শব্দ অৰ্থ কি আমি জানি থোৱাটো অতি ভাল বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান অৰ্থাৎ অপচন এ ইজ দা কাৰেক্ট এনসাৰ নেক্সট টাইম আমি হুইচ ৰিভাৰ ইজ ফ্ৰিকুৱেণ্টলি মেনশ্যন ইন ঋগবেদ ঋগবেদত কোনখন নদীৰ কথা সঘনাই উল্লেখ আছে most important question হয় আৰু এই কুৱেশ্যনৰ এনসাৰটো হ'ব অপচন বি সৰস্বতী ঋগবেদত সৰস্বতী নদীৰ কথা সঘনাই উল্লেখ আছে নেক্সট টাইম আমি who perform sacrifice on behalf of the king in the Vedic age বৈদিক যুগত কোনে ৰজাৰ হৈ যজ্ঞ কৰিছিল খুব ইম্পৰ্টেণ্ট হয় বৈদিক যুগত ৰজাৰ হৈ যজ্ঞ কৰিছিল অপচন বি ব্ৰাহ্মণসকলে অৰ্থাৎ ব্ৰাহ্মণসকলে আজিও ব্ৰাহ্মণসকলে যাগ যজ্ঞ কৰা আমি দেখা পাওঁ সেই সময়তো বৈদিক যুগত ৰজাৰ হৈ যজ্ঞ কৰিছিল ব্ৰাহ্মণসকলে ধন্যবাদ ইমানখিনিয়ে আছিল বেদিক ইজৰ ওপৰত অতিকৈ গুৰুত্বপূৰ্ণ কিছু কুৱেশ্যন এনসাৰ ইমানলৈকে আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু আজি ভিডিঅ'ৰ পৰা যদি আপোনালোকৰ অলপ হেল্প হৈছে বুলি ভাবিছে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক আৰু কমেন্ট কৰি আপোনালোকৰ মতামত আমাক জনাওক